নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই কলডিলৰ চব্জি ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ সকলোৱে ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। মই ভীমকলৰ কলডিল এটা লৈছোঁ, বাৰীতে আছিল। আজি মই মাছৰ মাথাৰ লগত বনাম আৰু এটা ইয়াতে আজি মই বস্তু দিম, ভিডিঅ'টো শেষলৈ চাব তেতিয়া গম পাব। প্ৰথমে মই মাছখিনি ভালদৰে ধুই ল'লোঁ আৰু কলডিলখিনিও কুটি এটা প্ৰেছাৰত দুটা চিটি মাৰিবৰ বাবে উঠাই দিলোঁ। মাছখিনিও এইফালে ফ্ৰাই কৰিছোঁ আৰু বস্তু এটা যে দিম কৈছিলোঁ, আজি মই ইয়াতে দি দিম কচুগুটি। কোনে কোনে খাই পাইছে কচুগুটি দি খাই চাবচোন যদি নাই খোৱা। মাছখিনি মোৰ ভালদৰে ফ্ৰাই কৰা হ'ল। একেখন কেৰাহীতে মই কচু কেইপিচো ফ্ৰাই কৰি লৈছোঁ ৰঙচুৱা হোৱালৈকে। আৰু একেখন কেৰাহীতে মই এতিয়া নহৰু, আদা, পিঁয়াজ সকলো থেতিলাই থৈছিলোঁ, তেজপাত, পাঁচফোৰণ সকলো দি মই এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু এইখিনি ভজা হোৱাৰ পাছত ইয়াতে দি দিম মই বইল কৰি যে থৈছিলোঁ মই কলডিলখিনি, সেইখিনি ইয়াতে মই দি দিছোঁ। আৰু ইয়াতে সোৱাদ অনুসৰি মই নিমখ দি থৈছোঁ বইল কৰোঁতে, আৰু ইয়াতে জোখমতে দি দিছোঁ মই হালধি গুড়ি। আৰু এতিয়া ফ্ৰাই কৰি থোৱা কচু কেইপিচো মই ইয়াতে দি দিছোঁ। দি পেলাই ভালদৰে লৰাই অকণমান সময়ৰ বাবে মই ঢাকি ৰাখিম সিজিবৰ বাবে। আৰু এইখিনি চাওক, অলপ সময়ৰ পাছত পানীখিনি শুকাই গ'ল। এতিয়া ইয়াতে দি দিছোঁ অকণমান মই গৰম মছলা, অন্য মছলা মই ব্যৱহাৰ কৰা নাই, অকল গৰম মছলা অকণমান দিছোঁ। আৰু ইয়াতে এতিয়া অকণমান মই দি দিম গৰম পানী, বেছি পানী নিদিওঁ যিহেতু মই চব্জি বনাইছোঁ, সেয়েহে মই পানী অকণমান দিছোঁ। গৰম পানী দিব লাগে তেতিয়া ভাল হয়। আৰু এতিয়া ইয়াতে মই দি দিম ফ্ৰাই কৰি ৰখা মাছৰ মাথা কেইপিচ। এইখিনি দি এতিয়া মই ভালদৰে আকৌ এবাৰ লৰাম। লৰোৱাৰ পাছত আকৌ ঢাকি ৰাখিম অলপ সময়ৰ বাবে। আৰু ফাইনেলি আমাৰ আজি কলডিলৰ চব্জিখন ৰেডি হৈ গ'ল। চাওকচোন ইমান ধুনীয়া লাগিছে, গ্ৰেভি টাইপ হৈ গৈছে। গৰম ভাতৰ লগত সানি খাবলৈও খুবেই টেষ্টি হয়। আপোনালোকে এনেদৰে যদি কচু দি খাই চোৱা নাই, খাই চাব, খুবেই ভাল লাগে খাবলৈ। দেখি সঁচাকৈ ধুনীয়া লাগিছে, গৰমে গৰমে ভাতৰ লগত খাবলৈ খুবেই টেষ্টি হৈছিল। আপোনালোকে খাই চাব যদি খোৱা নাই। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ তেনেহ'লে আহিছোঁ। বাই।